সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো এই ছিংগাপুৰত কোন অখেকেইটা তাত নাই নহয় মই এতিয়া খাল ঘুলি কাহিলি পৰা কতোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত প্ৰাণৰ শিল্পী জুবিন দা নোহোৱাৰ আজি প্ৰায় 4 মাহ হ'বৰ হ'ল কোনোবাখিনিত এনেকুৱা এটা অনুভৱ কৰিছে যে জুবিন দা নোহোৱাৰ ক্ষেত্ৰত সকলোৰে কৰ্মক্ষেত্ৰখনত আপুনি যিখন কৰ্মক্ষেত্ৰত কাম কৰি আছে মই যিটো কৰ্মক্ষেত্ৰত বৰ্তমান জড়িত হৈ আছোঁ প্ৰতিটো কৰ্মক্ষেত্ৰ যেন কোনোবাখিনিত স্তব্ধ হৈ গৈছে আৰু জুবিন দা নোহোৱাৰ পিছত হয়তো কিছুমান লোকে ভাবিছে জুবিন দা কি আছিল জুবিন দা কি হয় বা জুবিন দা কি হ'বলৈ গৈ আছিল আজি মই এনেকুৱা এজন চিন্তাশীল কবিৰ ওচৰত উপস্থিত আছোঁ যিগৰাকী কবিৰ কেইটামান শাৰী হয়তো আপোনালোকে সামাজিক মাধ্যমত শুনিবলৈ পাইছিল হয়তো আপুনি শ্বেয়াৰ কৰিছিল ময়ো শ্বেয়াৰ কৰিছিলোঁ এটা বিশেষ কবিতা সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো ছিংগাপুৰত কোন অখেকেইটা তাত নাই নহয় মই এতিয়া খাল ঘুলি কাহিলি পৰা কতোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰে মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত ৰঙিয়াৰ এগৰাকী চিন্তাশীল কবি আৰিফুৰ ৰহমান নমস্কাৰ নমস্কাৰ জুবিন দা নোহোৱাৰ আজি প্ৰায় 4 মাহ হ'বৰ হ'ল কোনোবাখিনিত আপুনিও এটা খুব শোক লৈ আছে আমি শুনা পাইছোঁ বা আপোনাৰ মুখখন দেখিলে গম পাই যায় কি ক'ব এই মুহূৰ্তত আচলতে এতিয়া জুবিন দা শব্দটো শুনিলে এটা শোকৰ যিটো গোটেই অসমখনত এটা শোকৰ গোটেই অসম স্তব্ধটো হৈ গৈছিলে আৰু এতিয়ালৈকেও আমি ন্যায়ৰ বাবে ৰৈ আছোঁ আজি যদি কিবা এটা যিকোনো কথাত লিখিলে আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিকোনো কথাত বিয়াৰ চিঠিটো #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই পৰ্যায়লৈকে আছে আৰু কৈছোঁ 5 বছৰীয়া বাচ্চাটো এতিয়া জনি এছ পাপাৰ পৰা বাদ দিয়ে মায়াবিনী ৰাতিৰ বুকুত ষ্টাৰ্ট কৰে এতিয়া সেই এটা সময় য'ত জনি এছ পাপা আছিল বাচ্চাক শিকাইছিল এতিয়া মাত ওলোৱাৰ লগে লগে মায়াবিনী শিকোৱা লৈছে সেই পৰ্যায়লৈ সেই লেভেললৈকে 75-70 বছৰীয়া বৃদ্ধা য'ত সেই বৃদ্ধা মানুহগৰাকীয়েও উপলব্ধি কৰিবলৈ লৈছে মৰ্মে জুবিন গাৰ্গ কোন আছিল বাকী মোৰ কথাটো আৰু মই নকওঁ মানে আমি এটা প্ৰজন্ম যি জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ পাখি এই মনৰ পৰা আৰম্ভ কৰি এতিয়া মায়াবিনীলৈকে হিয়া দিয়া নিয়াৰ পৰা লাষ্ট ৰৈ বিনালে সেই লেভেললৈকে থকা মানুহ এতিয়া পৰ্যায়ক্ৰমে আহি এইখিনি পালোঁ গতিকে ন্যায় নোপোৱালৈকে ন্যায় পালেও কেতিয়াবা তেনেকুৱা অমৰ সংগীত শিল্পী আৰু আমি কেতিয়াও নাপাম আৰু শিল্পী বুলি অসমৰ শিল্পী সত্তা প্লাছ সম্পদ কাজিৰঙা চাহ গড় বুলি কৈছিল নহয় যেতিয়া আমি জুবিন গাৰ্গ কাজিৰঙা চাহ জুবিন গাৰ্গ প্ৰথম আছিল গতিকে সেইখিনিয়ে গতিকে মৰ্মে আমি উপলব্ধি কৰি থাকিব লাগিব হেৰাই যাম কেতিয়াবা দুখ হ'লে প্ৰজাৰ দুখ হ'লে জুবিন দাক লাগিছিল বুলি আমি অনুভৱ কৰিম এটা কিবা আমাৰ সকলোৰে সমাজৰ এটা বাৰ্তা যদি বহন কৰি দিব লাগে বিশ্ব দৰবাৰত যদি প্ৰতিষ্ঠিত কৰিব লাগে এই জুবিন দা থাকিলে পাৰিল হৈ চাগে বুলি আমি এতিয়া অনুভৱ কৰিম প্ৰতিটো মুহূৰ্ত আমি প্ৰতিটো ক্ষেত্ৰতে আমি পাহৰিব পৰা নাই কেতিয়াও অসমবাসী নোৱাৰিম চাগে সেইটোৱে আৰু আৰিফুৰ ৰহমান দাৰ যিটো বিশেষ কবিতা বুলিয়ে মই ক'লোঁ যিটো কবিতাত জুবিন দাৰ খুব বুলিয়ে ক'লোঁ বা জুবিন দা কি বিচাৰিছিল বা জুবিন গাৰ্গ কি আছিল প্ৰতিটো শাৰীত কিবা এটা কৈ গৈছে আৰু সেই শাৰীকেইটাই প্ৰতিজন অসমীয়াৰ মনত এতিয়াও সাজ বহি আছে সেই কবিতাৰ নাম হ'ল সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ প্ৰথমতে আমি কবিতা আপোনাৰ মুখেৰে এবাৰ শুনিব বিচাৰিছোঁ লাইভ ইতিমধ্যে বহুতে শ্বেয়াৰ কৰিছে কবিতাটো